আচলতে কোনো কাৰো আপোন নহয়। দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিন্তু ভাল লগা হয় সামান্য অভিনয়। মানুহেই একমাত্ৰ প্ৰাণী যিয়ে কেতিয়াও সন্তুষ্ট নহয়। কোনোবা দুখত থাকিলে আঁতৰি যায়, কোনোবাই কষ্ট কৰিলে হাঁহে আৰু কোনোবাই উন্নতি কৰিলে জ্বলে। পৰিস্থিতিয়ে মানুহক বহু কথাই শিকায়। অকলে থাকিবলৈ শিকায়, সাহসী হবলৈ শিকায়, শক্তিশালী হবলৈ শিকায়, মানুহ চিনি পাবলৈ শিকায়। মানুহ হবলৈ ধৰ্ম আৰু জাতিৰ পৰিচয় নালাগে, লাগে মানৱতা। মনত ৰাখিব, সন্দেহৰ কোনো চিকিৎসা নাই, নীৰৱতাৰ সমান কোনো উত্তৰ নাই, কথাতকৈ তীক্ষ্ণ কোনো বাণ নাই, কিতাপতকৈ কোনো ভাল বন্ধু নাই, সততা আৰু সাধুতাতকৈ ডাঙৰ কোনো গুণ নাই, আৰু মা দেউতাতকৈ বেছি ভাল পাব পাৰে পৃথিৱীত এনেকুৱা কোনো মানুহ নাই। খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে, আৰু হিংসাই মানুহক ধ্বংস কৰে। পৃথিৱীত ধুনীয়া চেহেৰাৰ মানুহৰ অভাৱ নাই, কিন্তু ভাল মানুহৰ বহুত অভাৱ। সময় তেওঁক দিয়ক যিয়ে আপোনাৰ সময়ৰ মূল্য বুজি পায়। গুৰুত্ব তেওঁক দিয়ক যিয়ে আপোনাক গুৰুত্ব দিয়ে। কথা তেওঁৰ লগত পাতক যিয়ে আপোনাৰ কথা শুনি ভাল পায়। সন্মান তেওঁক দিয়ক যি সন্মানৰ যোগ্য। সমাজত শিক্ষিত মানুহৰ অভাৱ নাই, কিন্তু জ্ঞানী মানুহৰ বৰ অভাৱ। এটা অপ্ৰিয় সত্য, আজিকালি টকা পইচা নাথাকিলে সম্পৰ্কীয় মানুহবোৰো গুৰুত্ব নিদিয়ে। কিছুমান মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে। 1. যিয়ে তোমাক গুৰুত্ব নিদিয়ে। 2. যিয়ে তোমাৰ কথা আনৰ আগত কৈ ফুৰে। 3. যিয়ে তোমাক হাঁহিৰ চলেৰে ঠাট্টা কৰে। 4. যিয়ে তোমাক সৰু কৰি ৰাখিব বিচাৰে। 5. যিয়ে তোমাক কেৱল প্ৰয়োজনতহে মনত পেলায়। 6. যিয়ে তোমাক সন্মান নকৰে। এই 6টা কথা সদায় মনত ৰাখিব। 1. প্ৰাৰ্থনাৰ আগত বিশ্বাস কৰক। 2. কথা কোৱাৰ আগত শুনক। 3. খৰচৰ আগত উপাৰ্জন কৰক। 4. কিবা এটা লিখাৰ আগতে চিন্তা কৰক। 5. হাৰ মানি যোৱাৰ আগতে চেষ্টা কৰক। 6. মৃত্যুৰ আগতে জীয়াই থাকিবলৈ শিকক। বিয়া যদি পাতিব লগা হয় তেন্তে চৰিত্ৰ দেখি পাতা, ৰূপ দেখি নহয়। বিশ্বাস যদি ৰাখিব লগা হয় তেন্তে নিজৰ ওপৰত ৰাখা, আনৰ ওপৰত নহয়। দান যদি কৰিব লগা হয় তেন্তে অসহায়জনক কৰা, মন্দিৰ অথবা মছজিদত নহয়। সন্মান যদি কৰিব লগা হয় তেন্তে গুণ দেখি কৰা, ধন সম্পত্তি দেখি নহয়। ভাল যদি পাব লগা হয় তেন্তে নিস্বাৰ্থভাৱে ভাল পোৱা, স্বাৰ্থৰ বাবে নহয়। টকাৰে ঘড়ী কিনিব পাৰি, কিন্তু সময় কিনিব নোৱাৰি। টকাৰে কিতাপ কিনিব পাৰি, কিন্তু বিদ্যা বা জ্ঞান কিনিব নোৱাৰি। টকাৰে ৰক্ত কিনিব পাৰি, কিন্তু কাৰো জীৱন কিনিব নোৱাৰি। বন্ধু বান্ধৱীসকল, শেষত সুখী থকাৰ কেইটামান উপায় কম। যদি আপুনি এই কামসমূহ কৰে তেনেহলে আপুনি সুখী হ'ব আৰু সদায় সুখী থাকিব। আনন্দত থাকিলে কথা নিদিব, খঙত থাকিলে উত্তৰ নিদিব, বিশ্লেষণ কৰক, জ্ঞান পাব। ভক্তি কৰক, মুক্তি পাব। দুখত থাকিলে সিদ্ধান্ত নল'ব, লাহেকৈ কথা ক'ব, শান্তি পাব। শান্ত হওক, সুখ পাব।